জীৱনৰ লক্ষ্য জীৱনৰ ভৱিষ্যত নথকা ল'ৰাজনক আজি দেউতাই ক'লে বল তিয়কৰ পৰা আহোঁ বিহু চাব নিছিল বুলি ভাবিছিলো দীপলিনা ডেকা অহাৰ বাবে পিছে কাহিনীবোৰহে উল্টা হ'ল আৰু আমি গৈ পামগে কৃষি বিজ্ঞান কেন্দ্ৰ মানে এগ্ৰিকালচাৰ বাৰু লাহে লাহে ভিতৰলৈ সোমাই ওখ ওখ গছবোৰ দেখি আৰু শান্তশিষ্ট পৰিৱেশটো দেখি অলপমান মনটো ভাল লাগিলে কাৰো মাত যেন ক'তো নুশুনি বাৰু মই ইয়ালৈ অহাৰ এটা বিশেষত্ব আছে মানে এই মোনাটো অৰ্থাৎ ধানৰ টোপোল আনিব আহিলো খেতি পথাৰৰ দিন আহিলে গতিকে কঠীয়া লাগিব তিনটাকৈ বস্তা গাড়ীখনত ভৰাই আমিও ঘৰমুৱা হলো আজি 2000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ ইমানবোৰ মৰম পাই মই বলিয়া হৈ পৰিছো আশা কৰো মৰমবোৰ এনেদৰে দি যাব জীৱনৰ বাটত উঠা নমা সকলো আহিব তাৰ মাজতো কিন্তু আপুনি মৰম দিব লাগিব এই ব্যস্ত ৰাস্তাটো হৈছে কলিয়াপানী বজাৰলৈ যোৱা ৰাস্তা কিন্তু বৰ্তমান ইয়াত কঠীয়া ৰুব পৰা হৈ আছে বাৰু বাদ দিয়ক ঘৰ আহি পাওঁ ঘৰত আহি মন কৰি এইজনা বাকচৰ ওপৰতে শুই আছে চুব যাওঁতে লাত মাৰি দিলে আজি পিছে খাদ্যটো মাছ আৰু মাছৰ ডিমে হ'ব মই পিছে এতিয়া ব্যস্ত হওঁ কলেজৰ এছাইনমেণ্ট বাৰু আধা লিখা হ'ল এতিয়া ভাতটো খাই পেটটো শকত কৰি আকৌ লিখিম ভাগৰি পৰিলেও লিখিব লাগিব আপোনাক পিছে এতিয়া এৰিছো